মৰ্নিং গাইছ ৰাতিপুৱা উঠিলোঁ উঠি কিনে এতিয়া আৰু ব্ৰাছ কৰিম এতিয়া দাঁত মাজিম মুখ ধুম তাৰপিছত আপোনালোকক দেখাই আছোঁ এটা ভিডিঅ' ক্লিপ তো আপোনালোকে চাই থাকিব তো আজি আমি সৰু সুৰাকৈ এটা ভিডিঅ' বনাম এয়া ৰাতিপুৱাই পূৰা বিধানবাৰীত আৰু বিধানবাৰীত পূৰা পানী হৈ আছে গতিকে টেনশ্যন নাই পানী হ'বলৈ দে তো ৰুৱাটো গাড়ীবই লাগিব আপোনালোকে গাড়ীছে নে নাই কমেণ্টত জনাব তো নাজাৰা চাওক আৰু হৌৱা আমাৰ মাটিটো বহুত দূৰত টেনশ্যন নাই পানী ভৰি আছে দ হয় না আমাৰ গাড়াটো চব চাইডে জুমকৈ দেখাইছোঁ দ হয় কিন্তু পানী আছে টেনশ্যন নাই শুকাবলৈ দে ৰ'দ দি আছে শুকোৱাৰ পিছত পূৰা ৰুৱা গাড়ীবলৈ গৈছিল টেনশ্যন নাই তো বেছি পানী হোৱাৰ কাৰণে গাড়ীব পৰা নাই এয়া আমাৰ আগপিনে ঘৰবিলাক টেনশ্যন নাই ঘৰবিলাক ঘৰে হৈ আছে এইটো ছাগল তো খাই নাখায় ছাগলটো ইমান মানে বদমাছ এছা মানে ঘৰে আছে পূৰা পথাৰত পূৰা ঘৰে আছে নতুন ঘৰৰ মানুহ আহি আছে সিপাৰৰ পৰা এয়া বাচ্চা দুটা পূৰা মাছ সিঁচি আছে এনেই মানে টেনশ্যন নাই এনে বৰচি মাৰি আছে মাছ সিঁচি আছে পূৰা মানে এনজয় কৰিছে বাচ্চা দুটা বাহ আৰু মানে আমাৰ কোনোবা দিন মানে আমাৰ এই মানে পথাৰখন পূৰা চিটি হৈ থাকিব তামোল খাইছা দিয়া তামোল খাই দিয়া নিচা কি খোজ ই বা হাসি দেখছা নহ'ব ওলাব এই চিৰ তো আৰু আমাৰ এইকেইটা বাচ্চা আৰু চাইকেলে পূৰা ঘূৰি আছে ঐ কি দাঁত কামাৰে আছে আঙুলি কামাৰে আছে আমাৰ নদীত যোৱাৰ ৰাস্তাটো এনে ছাগল মানে আমাৰ ছাগল একদম মানে পানীত ডুবি আছিল কি কবি আৰু উপায় নাই পানীৰ পৰা উঠাই লৈ আহিলোঁ মানে পানী খাই পেট ভৰি গৈছে পূৰা দৌৰিছে এইটো মাছমৰীয়া পূৰা মাছ মৰি আছে আৰু নদী কেইদিনমান ভৰি আছিল আৰু আমাৰ পিছফালে আছে বিপ্লৱ আৰু অংকুৰ আৰু লগতে আছে মোৰ পিতা গৰুৱান বাজাই আছোঁ গৰুৰ লগতে এটা ব্লগ বনাই আছোঁ চাই থাকিব টেনশ্যন নকৰিব অংকুৰে পূৰা মোবাইল টিপি যাই আছে আৰু এইবিলাক পূৰা হাঁহি গৈ আছে বিজনী টু হাগ্ৰামা ৰাস্তা হৈ আছে বিজনী টু হাগ্ৰামা ব্লক পাৰছে এইগিলা ব্লক পৰাৰ পাছত এইগিলা ঢালাই হ'ব ঢালাই হোৱাৰ পাছত বিজনী টু হাগ্ৰামা বিজনী টু হাগ্ৰামা না অ'কে বিজনী টু হাগ্ৰামা পূৰা বাইক ঠাইক ইদি যদি ট্ৰাক লৈ আহিব খোজে ট্ৰাক লৈ আহিব পাৰে তাৰপিছত বাছ লৈ আহিব খুজিলে বাছ লৈ আহিব পাৰিব সেইফালে দুজন ছোৱালী পূৰা ৰুৱা গাড়ী আছে ইমান ভাল লাগিছে বোলো মানে আমাৰ মটাৰীৰ পৰা নাজাৰা মানে একদম বঢ়িয়া আহিবি আমাৰ ফালে ভাল লাগে আহিবি মজা আহিবিচোন মজা লাগে আহিবি হেই চলি খালি বাইক লৈ ঘূৰি ফুৰে হেই চত চলি যদি কাৰোবাৰ ঘূৰিব আহিব খুজিছ এইটো ৰাস্তাত আহিলে হ'ল বিজনী টু হাগ্ৰামা হ'ব এইটো ৰাস্তা বিজনী টু হাগ্ৰামা চব আহিব পাৰে পিলপিলি তাৰপিছত বাছ হ'ব মোটামুটি টাইম লাগিব এয়া লাইনৰ ওপৰত তাঁৰ আছে তাঁৰবিলাক কাটিব লাগিব নতুনকৈ ছাইডত গাড়ব লাগিব এয়া হৈ আছে বৰ্তমান এয়া নদী কেইদিনমান আগত পূৰা ভৰি আছিল নদীটো মানে কি কবি ৰাম এইবিলাক পূৰা বজাই হৈছিল ইয়ালৈকে পানী আহিছিল পূৰা ইয়ালৈকে পানী আহিছিল এইটো নদী এইটো আচলতে চৰ হয় বাৰিষা দিনত পূৰা এইটো বানপানী মানে পূৰা ভৰি যায় জুমকৈ দেখাইছোঁ এইবিলাক ঘৰ আছে যেতিয়া বানপানী হয় আমি ওপৰত আহে মথাউৰিত আহে এইবিলাক ঘৰ এইটো নদীটো তাৰপিছত আহিলে ভাল লাগিব আপোনালোকে যদি আহিব পাৰে পূৰা নাজাৰা বঢ়িয়া দেখাই আছোঁ লগতে সেইটো ভূটান পাহাৰ পুৰা জুমকৈ দেখাইছোঁ
ভূটান পাহাৰ ঐ দিয়া বেৰেয়া বিৰাট ভাল লাগে মজা যদি তুমি আহিছ ভাল লাগব ইয়াত ইণ্টাৰেষ্ট আমিতো একদম মানে বেৰে বেৰে খোজ কাঢ়িলে বিৰাট ভাল লাগে কি কানি কৰি আছে দেখাই আছো আমাৰ একজন পুৰা মাছ মৰিয়া আছে এ আমাৰ ভাই দাদি ভিডিঅ' বুলি ভাল নহয় মই ইমান ইমান কোচিছ কৰিছোঁ কিয় ভাল নহয় বুঢ়িয়া হৈ আছে আমাৰ কি মজা সুন্দৰ হৈ আছে কি মাছ মাৰবি নেকি চাল পাৰাবি দে তো আমি নতুনকৈ ইউটিউবত ষ্টাৰ্ট কৰিছোঁ নাজানো আমি ইমান ইউটিউবত মানে ইমান হেৰি নাই এক্সপিৰিয়েঞ্চ নাই গতিকে ভুল ভ্ৰান্তি হ'লে মাফ কৰি দিব আৰু কিবা শব্দত যদি কিবা ভুল ভ্ৰান্তি হয় আমাক মাফ কৰি দিব আৰু এটা আপোনালোকক কথা জনাব লগা আছে এয়া চাওক পুৰা মানে দুদিনতে একদম পুৰা পানী ভৰ্তি কৰি দিছে ৰিক্সা মানে পানী মানে কেইদিনমান পানীয়ে নাই পানীৰ কাৰণে হাহাকাৰ মানুহ খেতিয়কৰ মানে একদম এনেকুৱা হৈছে পানীৰ কাৰণে হাহাকাৰ ৰুবই মানে ধান ৰুবই পৰা নাই আৰু যিবিলাক ৰুইছে সেইবিলাক ৰুইছে একদম মানে বন্ধন গাজি শেষ এইবিলাক যে কি ধান হ'ব আৰু ক'বই পৰা নাই আৰু এই দুদিন পানীত একে মানে বানপানী একে মানে চলচলা কৰি দিছে আৰু লগতে এতিয়া একদম নদী আছিল নদীটো ভৰ্তি আছিল মানে এতিয়া আমাৰ সেইগিলা মানে একদম ভূটানৰ পাহাৰ আছে ভূটানতো পূৰা পানী পৰি আছিল গতিকে আৰু ভূটানৰ পৰা পানী চট দিয়া হৈছে পূৰা ভৰ্তি হৈ গৈছে তো এই আৰু আমাৰ এইখিনিয়ে ভিডিঅ' নাই আৰু গতিকে এইখিনিতে আমি সমাপ্ত কৰিব খুজি আছোঁ তাকে বাই বাই তো এইখিনিতে আপোনালোকক অলপ দেখাওঁ ভিউ কেনেকুৱা তো দেখাই আছোঁ চাই থাকক ভিউ আৰু